চান্সটো দিলা বাবলুদা একবার হাই কই দি হাই তো আমার ভুকনদা এইটো হৈছে ভুকনদা হাই তো এইটো আছে মানে ওল্লু আৰু তো চাওক ভুকনদা আগফালে আছে ভুকনদা একবার হাই দি দিয়া আমার হোলিত যাব না কিবা দিলো যাবা নলু গেছিল যাবা নৰে বুলে তো ৰাইজ নমস্কাৰ মই আৰু বৰপেটা ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটা ডেকা চেনেলটোৰ ভিডিঅ'টো এটা আজি নতুন এটা ব্লগৰলৈ মানে অলপ সোনকালতে এডভান্স কৰিলোঁ ভিডিঅ'টো অন কৰিলোঁ কাৰণ মানে ভিডিঅ'টো বনাম মানে আমাৰ হোলীৰ প্ৰথম দিন 6 তাৰিখ অহাকালি মানে 6 তাৰিখ তো সেই হিচাপে মানে আজি অলপমান মানে প্ৰগ্ৰেম চলি আছে আমাৰ বৰপেটা সত্ৰত তো প্ৰগ্ৰেম হিচাপত মানে তাতে আপুনিতো শুনছেই আছো গোটেইখিনিতো শুনছেই নামখিনি যে ভুকন পাঠক দা তো ভুকন পাঠক দা মানে আজি প্ৰথমবাৰ লগ পাম কাৰণ ভুকন পাঠক দাক আমি মানে থবা যাই আছোঁ মানে ঘৰকলৈকে থবা যাই আছোঁ আৰু থবাৰ কাৰণে মোক এইখিনি চান্স দিছে আমাৰ বাবলু দা মইতো ভিডিঅ' দেখিয়ে থাকোঁ আপোনাৰ তো বাবলু দাই মোক চান্সটো দিলা বাবলু দা একবাৰ হাই কৈ দি হাই তো বাবলু দাই মোক মানে লৈ যাইছে আৰু আমি বৰ্তমান বাবলু দা আৰু মই আছোঁ পাছফালে কাও নাই অলপ পাছত আহিব ভুকন দা আমাৰ তো এয়া আৰু আমি যাই আছোঁ তো ভুকন দাক আজি প্ৰথম লগ পাম কেনে এটা ফিলিংছ লাগি আছে এইটো আৰু আপোনাক চাই থাকলে গম পাব তো চাই থাকক তো ৰাইজ গমটো পাইছে মই এখন সৰু সুৰা ড্ৰোন ল'লোঁ তো সেইকাৰণে আজি মানে দিনত মানে গধূলা টাইমত মানে আজি ড্ৰোনখন মানে অলপমান চলালোঁ আৰু চলে মানে মই মানে ঘৰৰ চাইডে বাবলুদাই মোক ফোন কৰিছিল তো ফোন কৰাৰ পাছত আৰু মই কৈছোঁ দিয়া বুলি যাম দিয়া তো সেই হিচাপে মানে এই বাবলুদাই গাড়ী চলি আছে আৰু মই ইয়াতে চাইডত বহি কিনে মানে ভিডিঅ' আপোনালোকক দেখাই আছোঁ তো ড্ৰোনখন বৰ্তমান মানে চাৰ্জ নাই তো সেইকাৰণে ড্ৰোনখন থৈ দিওঁ যিহেতু ৰাতি ড্ৰোনখনৰ দায়িত্ব নালাগে তো ভুকন দা অলপ পাছত আহিলে ভুকন দাক লগ ধৰিম তো বলক ভিডিঅ'টো আগলৈ চাই থাকিব কি হয় কি নহয় গাড়ীখন এতিয়া থবি এতিয়া মানে আগত ভিৰ হ'ব কিন্তু এতিয়া থোৱাটো ভাল হ'ব আগত চলি আছে প্ৰগ্ৰেম তো ৰাইজ ফাইনেলি আমি মানে আহি মানে সত্ৰৰ ওচৰত পাম মানে ফিল্ডখনত পাম আৰু তো ফিল্ডখনত প্ৰগ্ৰেম চলি আছে আৰু আমি মানে গাড়ীখন মানে ইয়াতে নাৰকো অলপমান আগত ৰাখিম অলপমান আগত ৰাখি কিনে ইয়াতে চাওক ইফালে মানে একদম প্ৰগ্ৰেম হৈ আছে ইয়াতে ভুকন দাও আছে তো ভুকন দাক আজি প্ৰথমবাৰ লগ পাম ভুকন দা আহি আছোঁ তোমাক আজি লগ ধৰিবৰ কাৰণে তো ভুকন দা ইয়াতে আছে আৰু এই আৰু চাই থাকক গাড়ীখন মানে ভিতৰে সুৰকি দিব বাবলু দাই তো বাবলু দাৰ লগত আমি এইখিনি যাম এয়া আৰু চাই থাকক এইখিনি চাওক মানুহ গোটেই মানুহ আছে তো ৰাইজ ইয়াতে মানে ইয়াৰে পৰা আমি মানে ওল্লো আৰু মানে ভুকন দা মানে অলপমান আগত গৈছে আগত খাৰা হৈ আছে আৰু মানে মই চাওক পাছৰ চিটত আহিলোঁ যিহেতু ভুকন দা আগৰ চিটত বহি ভাল পায় তো সেইকাৰণে মই পাছৰ চিটৰ পৰা ভুকন দাক আজি মানে লগ পাম তো এই আৰু চাওক বাবলুদাই গাড়ীখন উলিয়াই আছে আৰু মই পাছফালে বহি আছোঁ তো সেইখিনি জেগা আমি বিদায় দিলোঁ এইখিনিত মানে ভুকন দা নাই ভুকন দাই মানে ফোন কৰিছিল বাবলুদাক ফোন কৰিছিল তো সেইকাৰণে আৰু অলপমান আগত যাম যাই কিনে ভুকন দাক লগ কৰিম তো বলক ভিডিঅ'টো আগতলৈকে যাই থাকোঁ সেই ৰাইজ ফাইনেলি আমি আহি মানে অলপমান এতিয়া ৰখি দিলোঁ কাৰণ মানে ভুকন দা অলপমান বস্তু আনবা গৈছে ঘৰৰ মানে ভুকন দাৰ মাৰ কাৰণে তো আমাৰো মা হ'ব যিহেতু তো অলপমান বস্তু আনবা গৈছে মিঠাই চিঠাই তো মিঠাই চিঠাইখিনি আনাৰ পাছত ইয়াতে ভুকন দা আহিব তাৰ পাছত আমি আপোনালোকক মই দেখাই আছোঁ তো ইয়াতে ধীৰাজ দাদা আছে বহুত বেছি ভাল লাগিল ভাইক লগ পাই প্ৰথমবাৰ লগ পাইছোঁ আজি আৰু ভাইক ছাপোৰ্ট কৰিব আপোনালোকে ভাল কণ্টেণ্ট বনাইছে ভাল ভিডিঅ' বনাইছে আৰু হোলীৰ সকলোকে শুভেচ্ছা থাকিল আপোনাৰ বৰপেটা হোলী জানে আপোনাৰ সকলো আৰু নিমন্ত্ৰণ থাকিল ধীৰাজ দাক অহাৰ কাৰণে আমাৰ বৰপেটাত তো এইটো ভুকন দাৰ জাপিখন মানে মোৰ লগতে মোৰ হাততে দি দিলাক তো বোলক ভুকন দাই বোলে মোক মাতছে তো যাই কিনে ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ তো ফাইনেলি ৰাইজ আমি আহি এইখন হৈছে মিঠাইৰ দোকান আৰু ইয়াতে আছে আমাৰ হীৰক দা আৰু লগতে আছে আমাৰ ভুকন দা তো ভুকন দা এইটো হৈছে ভুকন দা তো এইটো আছে হীৰক দা তো এতিয়া চাৰিওফালে হোলীৰ উন্মাদনা তো ভুকন দা আহিল ভাল লাগিল বহুত তো ভুকন দাক ইয়াতে মানে আমাৰ বৰপেটা সত্ৰত তাতে মানে অলপ প্ৰগ্ৰেম হৈছে তো তাত নিমন্ত্ৰণ জনাইছিল তো সেইকাৰণে ভুকন দাৰ লগত হীৰক দাও আছে তো হীৰক দা আজি ভিডিঅ' চিডিঅ' বনাইছে না আজি
আজি বনাইছোঁ। আমি বৰপেটাৰ ল'ৰা হৈ যদি দেউলৰ সময়ত ভিডিঅ' নবনাওঁ তেনেহ'লে মানুহে আমাক হাঁহিব। গতিকে আমাৰ হাঁহা কাম নকৰোঁ, কাৰণ আমাৰ দৌলটো প্ৰচাৰ হোৱাটো আমিও বিচাৰোঁ, যাতে অসম নহয় গোটেই ভাৰতবৰ্ষ নহয় গোটেই ৱৰ্ল্ডতে পৃথিৱীতে আমাৰ হোলী, আমাৰ বৰপেটাৰ হোলীৰ যিটো পৰম্পৰা, এই পৰম্পৰাৰ গোটেইখিনি বস্তু তথ্য প্ৰচাৰ হওক, সেইটোৱে আমি সদায় চেষ্টা কৰোঁ। আৰু এইবছৰো সুকীয়াকৈ তেনেকুৱাই চেষ্টা কৰিম। আজি মানে অহাকালিৰ পৰা আৰম্ভ হ'ব। অহাকালিৰ পৰা আমি ভিডিঅ' বনাম। তো মোৰ চেনেল আছে, মোৰ ভূষণৰো চেনেল আছে। ভূপেন্দাৰ চেনেলটোতো বৰপেটা ডেকা চেনেলখিনি গোটেইখিনিতো গম পায়ে, আৰু বৰপেটাবাসী সকলোৱে মানে চাই ভূপেন্দাৰ ভিডিঅ'টো। সেই হিচাপে আমাৰ হীৰকদাৰ ভিডিঅ' যি মোৰ চেনেলৰ ফেমিলিখিনি যদি নাপায় তো ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে যাই কিনে চাব। মোৰ চেনেলটো হ'ল হীৰক জেদাছ ব্লগ, আৰু তাত আপোনালোকে বিশেষ একো নাপালেও অসমৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ এইবোৰ দেখা হ'ব, আৰু সেইবোৰ দেখুৱাবলৈ মই চেষ্টা কৰোঁ। গতিকে চাই থাকিব আৰু ইয়াকো মৰম দিব। নতুনকৈ খুলিছে, ভাইটি হয়। তো এয়া ভূপেন্দা আজি 4 দিনমান আগতে এটা ভিডিঅ' এটা আপলোড কৰিছিল। তো ভূপেন্দা এখন মানে জাহাজ এখনত গৈছিল। তো জাহাজখনত আহোঁতে কিমান দিন লাগিছিল তোমাৰ? 50 মই যোৱা নাই বাৰু, মোক মাতিছিলে, ভিতৰত দেখাইছিলোঁ। 51 দিন আহিছে, একদম বাৰাণসী উত্তৰ প্ৰদেশৰ পৰা ডিব্ৰুগড়ত শেষ হৈছে। 51 দিনৰ যাত্ৰা তাৰমানে 51 ডেছৰ যাত্ৰাৰ ভিতৰতে একদম 5 ষ্টাৰ হোটেলৰ নিচিনা সুবিধা আছে তাৰমানে, একদম আল্টিমেট লাগিল তাৰমানে চাই বা দেখি, বা মই ভিডিঅ' বনাইছোঁ, বহুত বেছি ভাল লাগিলে। ডিব্ৰুগড়ত আৰু এটা টিকটৰ মূল্য আছিল 20 লাখ টকা। 20 লাখ টকা। এটা টিকটৰ মূল্য 20 লাখ টকা। এই ৰাইজ আপুনি এখন যাব নাজানো, এখন ভাল কাৰ পাব, নহ'লে এটা ভাল ঘৰ পাব। আমাৰ কাৰণে ঘৰ এটাই বানোৱাটো বহুতখিনি মানে আগবাঢ়িব চাওঁ আমি। তো ভূপেন্দাক লগ পালোঁ, বহুত ভাল লাগিলে। আৰু ভূপেন্দা আহিছে, আমি ঘৰত যাম। ঘৰত যাই কেনে আপোনাৰ ভূপেন্দাৰ মা মানে মোৰো মা, তো মাৰ লগত একবাৰ দেখা কৰিব মোৰ বহুত আগৰ পৰা সপোন আছিল। মানে একবাৰ মাক একবাৰ চাবৰ কাৰণে মন আছিল। তো সেইকাৰণে মই যাম বুলি ভাবি আছিলোঁ। তাৰ মাজতে মানে বাবলুদাই মোক কৈ দিলাক যে মানে ভূপেন্দাক চাব যাই আছোঁ। তো সেইকাৰণে ময়ো ৰাজি হ'লোঁ। ভূষণৰ মাকে যি টি বস্তু নাখায়। আমাৰ বৰপেটাৰ চানা কৰ্মা কালাকণ খাইতো আমি আছোঁ, দেখুৱাই দিব। এইফালে চানা কণা কালাকণ, এইফালে চবখিনি বস্তুখিনি আছে, ভূপেন্দাই লৈ আছে। আৰু এই আৰু তো গোটেইখিনি লৈ আছে। তো ভূপেন্দা লৈ লওক, আৰু আমি এতিয়া মই গাড়ীত যাওঁ। গাড়ীত যাই কিনে আপোনালোকক মই ভূপেন্দাক আৰু একবাৰ দেখাইছোঁ। তো আজি প্ৰথম চাই আছোঁ না, বিৰাট ভাল লাগি আছে। তো বলক। তো ফাইনেলি ৰাইজ আমি মানে ওলোঁ আৰু। তো চাওক ভূপেন্দা আগফালে আছে, ভূপেন্দা একবাৰ হাই দি দিয়া। তো ইফালে হীৰকদা বৈছে, আৰু ইফালে হীৰকদা বৈছে, এইটো বাবলুদা গাড়ী চলি আছে, এইটো ভূপেন্দা বৈছে, আৰু ইফালে ধীৰাজদা বৈছে। তো মই মাজতে বৈছোঁ। তো বলক আমি ঘৰত যাই কিনে ডাইৰেক্ট লগ কৰি আছোঁ আপোনালোকক। তো বলক। সেই ৰাইজ ফাইনেলি আহি পালোঁ ভূপেন্দাৰ ঘৰত, আৰু ভূপেন্দা জাপিখন মোকে ল'ব দিছে, যিহেতু মই গোটেইকেইটাত কৰি অলপমান সৰু বয়সত। তো সেইকাৰণে এইটো ভূপেন্দাৰ মানে ঘৰৰ আগত আছোঁ মই। আৰু ইফালে চাওক, ইফালে মানে গাড়ীখন আছে। তো গাড়ীখনত আমি বাবলুদা আৰু মই চুইছেনে যাওঁতে বাবলুদা, মই আৰু হীৰক যদি যাব। তো এই আৰু তো ঘৰৰ ভিতৰত যাই চাওঁ আহক। তো ৰাইজ এইটো হৈছে ভূপেন্দাৰ ঘৰ, আৰু লগত আমি ভূপেন্দাৰ ঘৰৰ ভিতৰত আহি গ'লোঁ। আৰু চাওক চিলিংখন কি মজা লগা চিলিং কৰিছে একদম। তো এই জাপিবিলাক এইবিলাক চব পাইছে আজি বৰপেটাত। ওইখান তো আজি আমাৰ বৰপেটাত মানে এইখান দিলাক চাওক। এইটো ভূপেন্দা বিজেপি ফালৰ পৰা দিছে এইটো। আৰু ইফালে গামছা চামছা দি দিছে, ইফালে জাপি চাপি গোটেইখিনি আছে। ৰুমটো চাওক কি মজা লগা হৈছে ৰুম। আৰু ইফালে হীৰকদা আছে, হীৰকদা আহি গ'লোঁ, মজা একদম। আগত থবা আহিলোঁ তো বাবলুদা, আৰু ইফালে আছে ধীৰাজদা একদম। ধীৰাজদা চেনেল আছে না? তো চেনেলটো মই ডিছক্ৰিপশ্যনত দি দিম, আৰু হীৰকদাৰো দি দিম। আৰু ইফালে ভূপেন্দাটো আৰু ক'বাই নালাগে, ভূপেন্দাটো আৰু চেনেলটো চবেই চায়ে থাকে। তো ইফালে হৈছে ভূপেন্দাৰ মা এইটো। তো মা কি খবৰ? একদম ভালে আছে ন? বাকী এনেই গা চা কেনেহেন? অলপ ভাল লাগি আছে ন? দিয়ক। তো এইয়ে আৰু তো এইখিনিয়ে চাই থাকক। তো আমি এতিয়া অলপমান বহি চহি, আৰু তাৰপাছত আমি যাওঁ। তো বলক। তো সেই ৰাইজ ফাইনেলি আমি বহি ল'লোঁ, আৰু বহাৰ পাছত আমাৰ মানে গোটেইখিনি হ'ল, আৰু টাইমতে মানে লাইটটো গেল। তো সেইকাৰণে এইটো ভূপেন্দাৰ ৰুম, আৰু ভূপেন্দাৰ ৰুমটো মানে কমপ্লিট হোৱা নাই। তো তাৰ বাবে আজি আৰু মানে অলপমান সোনকালে যাওঁ, কাৰণ ঘৰত কিবা অলপমান কাম আছে। তো সেইকাৰণে ভূপেন্দাক ইয়াৰ পৰা বাই দিম। আৰু এইটো ভূপেন্দাৰ মাকো আমি তাৰ পৰা বাই দিম।
মা দেউলত যাব না দেউলত আমাৰ হোলীত যাব না কিবা যাবা নোৱাৰে বোলে তো এই হিৰক দাই মানে ফাৰ্ষ্টৰ লাইটটো মানে মুখত মাৰি আছে তো বলক আৰু ভিডিঅ'টো আমি আগক লৈ যাওঁ যাই কিনে কৈ আছোঁ তো বাই বাই দাদা ভূকণ্ডাৰ ঘৰৰ পৰা তো আৰু এইখিনিতে আমি সংগ্ৰহ কৰিলোঁ তো ভূকণ্ডা একবাৰ কিবা এটা কৈ দিয়া বাই বাই ভাল লাগিল সকলোকে চাব ইয়াৰ চেনেলটো সকলোৱে আশীৰ্বাদ জনাব থেংক ইউ ছ' মাছ তো বলক ভিডিঅ'টো আৰু আগত চাই থাকোঁ তো ৰাইজ হাঁহি উঠা কেছ মানে ধীৰাজ দাই মানে সেই যাব চেঙা যাব তো চেঙা যোৱাৰ কাৰণে ৰাতি হৈছে মানে গাড়ী নাই তো সেইকাৰণে ভূকণ্ডা ধীৰাজ আৰু হীৰক দাই মানে তাতে মানে গাড়ীখন মানে মালটানা গাড়ীত মানে পঠাই দিব তো যিহেতু ছিংগল মানুহ আৰু ইফালে আছে আমাৰ গাড়ীখন বাবলুদা আছে ভিতৰে তো মানে এইখিনি আৰু এইটো চাওঁ পখলাগৈ মন্দিৰটো আৰু ইফালে লাইট বৰ্তমান গৈছে আৰু লাইটটো আহিলে লাইটটোতো গৈছে তো আৰু কি আৰু দেখাব পাৰিম মই তো এইখিনি আৰু চাই লওক তো বলক গাড়ীৰ ভিতৰে যায় से फिर मैं भर जावा तू मेरी हीर में तेरा कल तक तुझसे ही वादा তো হে ৰাইজ ফাইনেলি আমি গাড়ীত বহি ল'লোঁ আৰু এইবাৰ আমি মানে ভূকণ্ডাৰ ঘৰত ভূকণ্ডাক থৈলোঁ আৰু আমি বৰ্তমান ইটো আছে বাবলুদা আৰু ইটো আছে হীৰক আমি বৰ্তমান ঘৰৰ ফালে যাই আছোঁ আৰু পামে আৰু বেছি দূৰ নাই যিহেতু আমাৰ বৰপেটা টাউনৰ পৰা ভূকণ্ডাৰ ঘৰ বেছি দূৰ নহয় আৰু ক'ৰবাত 15 কিলোমিটাৰমান হ'ব না 13-14 কিলোমিটাৰমান হ'ব তো এই আৰু তো এই গাড়ীখনত আমি তিনিটাই আছোঁ আমি এতিয়া ঘৰত যাম তো ঘৰত যাই যোৱা দেখাব লগা একো নাই তো সেইকাৰণে ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিম ভিডিঅ'টো বহুত সৰু হ'ল তো মানে হঠাৎ হ'ল ভিডিঅ'টো সেইকাৰণে তো বলক ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত হ'ল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব